এটা কথা নহয় তই যে কেছ দিবলৈ থানা পালেহি তই দেখোন জানো তোৰ লগৰ হুপাই চুৰ সেই হুপাক নুসুধিলে গেলে কোনে নিছে সুধিছিলো সিহঁতে নাই কৰা বুলি ক'লে আচ্ছা তই আজিকালি কি কৰ হে চুৰে কৰো তই এতিয়াও চুৰ কৰিয়ে আছ তৰা দিদি লকাপত বঢ়াই তোৱা অ' বাইদেউ মই আছামী নহয় আজি আজি মই ফৰিয়াদিহে বা শব্দ শুনা তাৰ আইনৰ ভাষাতহে কথা কয় এই টকা গহনা খোপা চাগে চুৰ কৰাই চুৰে কৰাই বাৰু এডালৰ কঁকালৰ জোৰে ভগীজকে থিয় ঘৰ এটা দিওঁ নেকি হে মুখৰ ভাজ দেখা নাই কিমান টকা চুৰ হ'ল তোৰ 40,000 টকা আৰু এডাল সোণৰ চেট তই মাত্ৰ ভিতৰত কোৱা নাছিলি 30,000 টকাৰ দুডাল সোণৰ চেন বুলি হয় কি হয় এই কথাত তোৰ খেলি মেলি যে মুহূৰ্ততে লুটি বাগৰ মাৰে হাতাংটো আৰু যদি মিছা কথা কৈছ ঠেং ভাঙি দিম কিন্তু তোৰ অ'কে ঠিক আছে মই তোৰ দোকানখন চাবলৈ যাম বাৰু তইতো চুৰ কৰা বাদ দিছ ঠিক আছে দে কি ক'লে ছাৰ সিহঁতে গম নাপায় এতিয়া কি কৰা যাব তেতিয়াহ'লে এটাই কাম কৰিব লাগিব স্পট ইনভেষ্টিগেশ্যন তই কিমান বাৰ জেললৈ গৈছ তাৰ পিছতো যে চুৰ কৰিবলৈ এৰা নাই এৰিমকে ভাবি আছো বাইদেউ এ হালা খালি ভাবি থাকিলে হ'ব নেকি খেতিয়া বাদ দিবি সেইটো খ ডেট এটা চাই ল'ব লাগিব দুশ্বৰ দিওঁ ইয়াক পঞ্জিকা চাইহে সি চুৰ কৰা এৰে ইয়াক ভৰাই থ নেকি ইয়াক ভৰাই থ নেকি ঐ ছাৰ তোৰ পাৰ্টনাৰ কোনেও তোৰ ঘৰত চুৰ কৰা নাই আমি ইনভেষ্টিগেশ্যন এটা চলাব লাগিব তোৰ ঘৰত ঘৈণীৰ আছে নাই ঘৰত আছে তৰা ছাৰ ব'লা আহ কি হলো এই যে মানুহজন দেখিছে সেই মানুহজনৰ ঘৰত চুৰ কৰি মই 2 মাহ জেলত আছিলো এতিয়া কিবা মোৰ লাজ লাগিব ধৰিছে এই আহ বল আগতকে অকণমান ভাল পাইছেনে অকণমান ভাল পোৱা যেন লাগিছে আপুনি যদি ভয় নকৰে মই একদম ছুপাৰ মালিচ এটা দিম দিয়ক আপোনাক আকৌ মালিচ নালাগে দে একো নহয় দিয়ক না তই যিটো হেচন দিছ নালাগে আৰু বাকলি এবাৰ হেচন নিদিওঁ নহয় মালিচে দিম মালিচ নে হেচন মালিচ দিম বোলো বিদ্যা জোকে নিদিওঁ এতিয়া কিন্তু লাহে দিবি দে নাওমেনা হ'ব লাহেকে দেই ভালকে দিবি দে ভালকে আপুনি মানুহটো ঢিলা হৈ থাকক দেই দে পৰি দিয়ক ভাল হৈ যাব দেই বঢ়িয়া আম লাগিছে নাওমেনা ভাল লাগিছে এফালে ভিতৰত যায় নেকি বল এফালে আৰু ৰুম আছে ছাৰ বল আহক বস্তুখিনি ইয়াতে আছিল ক'ত বা আছিলে ছাৰ ট্ৰাংক এটা আছে কিহৰ সেইটো মোৰ নিজৰ কিবা এটা আছে কি আছে ট্ৰাংকটোত মানে ছাৰ এই ট্ৰাংকটো উলিয়া ছাৰ লওক ছাৰ খোল হয় ছাৰ এইখিনিয়ে ছাৰ এইখিনিয়ে মাল এই
তই নিজে বস্তু লুকুৱাই থৈ আমাক হাৰাশাস্তি কৰিছ। নহয় নহয় ছাৰ মইহে টকা আৰু চেইন লুকুৱাই থৈ দিছিলোঁ। কিয়? কিয় লুকাই থৈছিলা তুমি? মানে ছাৰ এওঁ আজিকালি কথাবোৰ খুব পাহৰে। নিজে থৈ ক'ৰবাত পাহৰি যাব বুলিহে মই